Hello guys, welcome to my YouTube channel. মোৰ YouTube চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ বাবে এটা স্পেচিয়েল মাছৰ ৰেচিপি লৈ আহিছো। আপোনালোকে সকলোৱে জানে যে সৰিয়হ দিয়া মাছ খাই কিমান টেষ্টি লাগে। আজি মই আপোনালোকক ৰান্ধি দেখুৱাম সৰিয়হ দিয়া মাছ। আহকচোন আমি এতিয়া বনাবলৈ আৰম্ভ কৰো। আজি এই ৰেচিপিটোৰ বাবে মই লৈছো এফালে আছে মাছ, চন্দা মাছ হয়, এনেদৰে ডাঙৰ ডাঙৰকৈ কাটি লৈছো। আৰু এইখিনি হল সৰিয়হখিনি মই পানীত আধা ঘণ্টা মানৰ বাবে তিয়াই থৈছো। পিয়াজ দুটা লৈছো, বিলাহী এটা, কাশ্মীৰী মিৰ্চ পাউডাৰ আৰু এইফালে আছে জিৰা পাউডাৰ আৰু এইফালে জলকীয়া কেইটামান লৈছো আৰু নহৰু কেইটামান। এইখিনি ইনগ্ৰেডিয়েন্টস লৈ আজি মই আপোনালোকক ৰেচিপিটো বনাই দেখাম। এতিয়া মাছখিনি মই অলপ ফ্ৰাই কৰি ললো আৰু সৰিয়হ, পিয়াজ, নহৰু, জলকীয়া এই গোটেইখিনিৰে মই এটা পেষ্ট বনাই ললো মিক্সাৰ গ্ৰাইণ্ডাৰত। আৰু এইফালে বিলাহীটো এনেদৰে কাটি লৈছো। এতিয়া মই ভজা মাছৰ তেলখিনিতে অকণমান জিৰা দিছো এইদৰে। তাৰ পাছত অকণমান কাশ্মীৰী মিৰ্চি দিছো, আপোনাক যিটো দেখাইছিলো সেইটো দিছো, এনেকৈ দিব। তাৰ পৰা যিখিনি মই পেষ্ট কৰি লৈছিলো সেইখিনি ইয়াতে দি দিম। এতিয়া এইখিনি মই ভাজি লৈছো। এতিয়া ভাজি ললো, তাৰ পাছত ইমানখিনিমান পানী দি দিব। এগিলাচমান দিলেই হৈ গ'ল। তাৰ পৰা এতিয়া অকণমান টাইম উতলিবলৈ দিব। সোৱাদ অনুসৰি নিমখ হালধি দিছো। এতিয়া উতলিছে, এই দেখিছে এইখিনি উতলিছে। এতিয়া মই ইয়াতে যিখিনি বিলাহী কাটি থৈছিলো আৰু কেঁচা জলকীয়া দুটামানো থৈ দিছিলো, এতিয়া এইখিনি ইয়াতে দি দিম। এতিয়া আকৌ মই অকণমান লৰাই ঢাকনখন দি দিম। এতিয়া এইখিনি চাইছো মই উতলিলে ধুনীয়াকে। এতিয়া মই ইয়াতে মাছখিনি দি দিম। এইদৰে মাছখিনি দিয়াৰ পাছত এতিয়া মই সিক্ৰেট ইনগ্ৰেডিয়েন্টসটো দিম আপোনালোকক যিটো কৈছিলো। এইয়া ইয়াতে অকণমান কেঁচা মিঠাতেল দি দিব। তেতিয়া সৰিয়হ দিছো যে এতিয়া গোন্ধটো বহুত ধুনীয়া হ'ব। আৰু তাৰ পাছত 10 মিনিটমান উতলিবলৈ থৈ দিব। এয়া ৰেডি হৈ গ'ল মোৰ সৰিয়হ দিয়া মাছৰ ৰেচিপিটো। কেনেকুৱা যে টেষ্টি হৈছে খাবলৈ, দেখিবলৈও ধুনীয়া হৈছে ন? আপোনালোকে ঘৰত বনাই ট্ৰাই কৰি চাব হা। আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। আজিলৈ আহোঁ তেন্তে। আৰু মোৰ চেনেলটো যদি চাই ভাল পাইছে আৰু মোৰ ভিডিঅ'বোৰ যদি চাই ভাল পাইছে তেন্তে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তাৰ কাষতে থকা বেল আইকনটো বজাবলৈ নাপাহৰিব। বাই বাই।